Hello everyone, welcome to my channel Parvin's Family. So এফালে আহিছে আজি মিষ্টাৰ আৰু মিষ্টাৰ আম্মা মানে মোৰ শাহু আম্মা আৰু মিষ্টাৰ আহিছে। সো তাৰ পিছতে আহিয়ে তেওঁলোকক চাহ দিলোঁ। চাহ পানী খাই আমি গ'লোঁ পুখুৰীলৈ আৰু যেহেতু আজি মাছ ধৰিম বুলি ভাবিলে দেউতাই, সো আমি সকলো আহিলোঁ পুখুৰীলৈ। বহুত দিন অহা নাছিলোঁ, সেয়াই দেখিছে এয়া পানী শুকাই গৈছে অলপ অলপ আৰু ইফালে গছ গছনি বহুত এফালে দেখিছে ডাঙৰ হৈ গৈছে আৰু যেহেতু এইবোৰ কাটিব লগা হৈ আছে, দেউতাই টাইম পোৱা নাই কাৰণে কটা নাই আৰু কাটিব। তো এইফালে দেউতাই অলৰেডি আহি পেলাই দেখিছে মাছ মাৰি আছে আৰু পাইছেও। এইফালে দুটা নে তিনিটা পালে, কিন্তু গোটেইকেইটা আমি নধৰোঁ, সৰু সৰুকেইটা এৰি দিম। আৰু এইফালে দেখিছে দেউতাই এইফালে মাছ ধৰি আছে। তাৰ পিছতে মই আমাৰ এয়া পুখুৰী পাৰত থকা এই সৰুচা বাৰীখনলৈ আহিলোঁ আৰু ইয়াতে যিহেতু আমি অমিতা গছ লগাইছিলোঁ এই বছৰতে, সো এয়া এবছৰতে লাগিছে, এবাৰ নতুন হয়। সো তাৰে এয়া দেখিছে অমিতা এটাও ছিঙিলোঁ। আৰু এইফালে শাহু আম্মা আৰু মোৰ আম্মা দুয়োগৰাকী এয়া দেখিছে মাছ মৰা চাই আছে। আৰু ইয়াতে আমাৰ পুখুৰী পাৰতে বহুত ধৰণৰ শাক আছে, সো ভাবিলোঁ আজি শাক অলপ বুটলি নিওঁ বুলি। আৰু এইফালে দেখিছে আব্বাই যিহেতু খেৱালি মাৰিলে, দুটামান পালে, তাৰপিছতে যেতিয়া নাপালে তাৰপিছতে আকৌ ইয়াত দিছে পল মাৰিছে। আৰু এইফালে মিষ্টাৰে দেখিছে আবতৰীয়া উৰহি দেখি পেলাই ছিঙি পেলাই মোক কৈছে যে উৰহি পালোঁ বুলি। তাৰপিছতে এয়া আম্মা, মোৰ শাহু আম্মা আৰু মই এনেকৈ শাক বুটলিলোঁ। আৰু যিহেতু পুখুৰীৰ পাৰত আহিলে বহুত ধৰণৰ শাক থাকে, সো নিচিঙাকৈ থাকিবই নোৱাৰি। সো আমি দুয়োগৰাকীয়ে লাগি গ'লোঁ শাক ছিঙিবৰ কাৰণে, যিহেতু শাক খাই বহুত বেছি ভাল লাগে আৰু খোৱাও ভাল, সেইকাৰণে আমি দুয়োগৰাকীয়ে ছিঙিলোঁ যিমানখিনি পাৰোঁ। আৰু এইফালে আমি দুয়োগৰাকীয়ে শাক ছিঙি আছোঁ। এইফালে এবাৰ মই দেখাই দিছোঁ, এয়া দেখিছে। তাৰপিছতে দেউতাই ইমানকেইটা মাছ পালে আৰু ইয়াৰ পাছতে আৰু আমি মাছ নধৰিলোঁ। দেউতাই এনেই এবাৰ মাৰি চাইছিল বাৰু আৰু দুটাও পালে, পাই পেলাই কৈছে কি আৰু নধৰোঁ আৰু। সো এইকেইটাই মাছ আজি আমি লৈ যাম ঘৰলৈ। এয়া দেউতাই যিকেইটা ধৰিব লাগে সেইকেইটা ধৰিছে আৰু যিকেইটা এৰিব লাগে সেইকেইটা এৰি দিছে। সো এইফালে আমাৰ মাছ ধৰা হৈ গ'ল। আৰু এইফালে দেখিছেনে, ঘৰৰ মাছ খোৱা মজাই বেলেগ, ঘৰৰ পুখুৰীৰ মাছৰ সোৱাদেই বেলেগ। সো এই সোৱাদ আমি আজি ল'ম বুলিয়েই মাছ ধৰিব আহিলোঁ। আৰু এইফালে এতিয়া আমি মা আৰু মই আৰু শাহু আম্মা আমি সকলো এনেকৈ বহি আছোঁ পাৰতেই চাই আছোঁ। তাৰপিছতে আমি ঘৰত আহিয়ে এয়া দেখিছে, এইটো পকা আম নহয় দেই, কেঁচা আম, যিহেতু বজাৰত গৈছিলোঁ তাৰপিছতে তাত দেখিলোঁ যে কেঁচা হৈ আছে আমকেইটা, মানে কেঁচা আম ওলাইছে। সো এতিয়ালৈকে বাৰু কেঁচা আম ওলোৱা নাছিল, কিন্তু বজাৰত দেখিয়ে ৰ'ব নোৱাৰিলোঁ আৰু দাদাক ক'লোঁ যে মই কেঁচা আম খাম। সো সি এনেকৈ কিনি দিলে, ঘৰত আনি পেলাই এয়া মিষ্টাৰহঁত অহা আগদিনাখনেই আনিছিলোঁ। আজি ইয়াত ধুনীয়াকৈ এইখিনি খাম আমি সানি পেলাই। এয়া দেখিছে মই ধুনীয়াকৈ এয়া বখলিয়াই কৰি লৈছোঁ। এইফালে মই এইখিনি আমখিনি পিহি আছোঁ, এতিয়া সকলোকে এনেকৈ দি দিছোঁ। আৰু যিহেতু ভাত খোৱা দেৰি আছে, সেইকাৰণে আমি ভাবিলোঁ এনেকৈ আম খাই লওঁ। তাৰ পাছতে আমি অলপ পাছতে খালোঁ ভাত। আৰু এইফালে এয়া দেখিছে দালি, এইফালে এয়া মুৰ্গী মাংস, সকলোবোৰ এনেকৈ উলিয়াই ল'লোঁ। আৰু এইফালে এয়া ঘৰৰে পুখুৰীৰে মাছ, এয়াই সকলোখিনি এতিয়া উলিয়াই লৈ যাওঁ ব'লক। আৰু এইফালে এয়া ভাত, আমি সকলোৱে এনেকৈ বহি খালোঁ আৰু বহুত ভাল লাগিল। যিহেতু শাহুমা বহুত দিনৰ মূৰত আহিছে, সেইকাৰণে আমি এনেকৈ টিভি চাই চায়ে, মানে ডিম্পুৰ ব্লগ চাই চায়ে আমি এনেকৈ খালোঁ আৰু বহুত বেছি ভাল লাগিল। আৰু এইফালে আছে এয়া দেখিছে চালাড আৰু পাপৰ, এই সকলোবোৰ এনেকৈ উলিয়াই আমি এতিয়া ভাতকেইটা খাই লওঁ, তাৰপিছত আকৌ আপোনালোকক লগ পাম। ময়ো যিহেতু ভাত খাব বহি গৈছিলোঁ, সো অলপ চলপ ভিডিঅ' আম্মাই কৰি দিলে বাৰু। এইফালে আপোনালোকক অলপ দেখাই দিছোঁ। এনেকৈ আমি টিভিত বেলেগৰ ব্লগ চাই চাই ভাত খালোঁ বাৰু, যিহেতু বহুত বেছি ভাল পাওঁ।
তাৰ পাছতে এনেকৈ মিষ্টাৰ আৰু মই এনেকৈ দুটামান ৰিলছ বনালোঁ। মানে মিষ্টাৰে মোক ধুনীয়াকৈ বনাই দিলে আৰু তাৰ পিছতেই ইভিনিং টাইমত আম্মা আৰু মিষ্টাৰ যাবলৈ ওলাল। এয়া তেওঁলোকক বিদায় দিয়া সময়ত এয়া দেখিছে, বহুত বেছি বেয়া লাগিছিল যিহেতু গোটেই দিনটো আছিল আৰু এতিয়া যাবগৈ ওলালে। চ' অলপ বেয়া লাগিছে। চ' তেওঁলোক এতিয়া যাবগৈ ওলালে। চ' আজিলৈ আছিল ভিডিঅ'টো ইমানে। যদি ভিডিঅ'টো চাই ভাল পালে তে লাইক, কমেণ্ট এণ্ড শ্বেয়াৰ কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আৰু কাষতে থকা বেল আইকনটো টিপি থ'ব যাতে মোৰ এটা আহিবলগীয়া ভিডিঅ'ৰ ন'টিফিকেশ্যন আপোনালোকে পাই থাকে। আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে আপোনালোকক লগ পাম। বাই।